মৰমী ইউটিউব চেনেল স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে ভালে কুশলে আছে বুলি মই আশা কৰিছোঁ আৰু মই ভাল। আৰু আজি চিকেন লেগ পিচৰ ৰেচিপি বনাম। আপোনালোকেতো নিশ্চয় গম পাইছে থাম্বনেইল দেখি। আৰু এতিয়া দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে লৈছোঁ মই চিকেন লেগ পিচ, চব পূৰা একদম মছলা মছলি সানি পূৰা একদম ৰেডি কৰি ল'লোঁ। আৰু ইফালে মই কাটি দি দিছোঁ চক এয়া, তেতিয়াহ'লে মছলা মছলিবিলাক পূৰা সোমাই যাব। আৰু ইফালে মই চিকেন লেগ পিচৰ লগত বনাই খাবলৈ লৈছোঁ মই কৰদৈ টেঙা। চাওক একদম ধুনীয়াকৈ ডাঙৰকৈ কাটি লৈছোঁ। চক একবাৰ ভালদৰে এইফালে চক অকণমান বেছিকৈ নিদিওঁ আৰু মানে কমকৈ দিম আৰু আপোনালোকক দেখুৱাই দিছোঁ আৰু মানে আৰু এইফালে মই লৈছোঁ 6টামান বিলাহী, এইফালে ধুনীয়াকৈ গুড়ি কৰি ল'লোঁ। তাৰপিছতে এইফালে দি দিলোঁ মই চিকেন লেগ পিচৰ লগত ধুনীয়াকৈ সানি ল'লোঁ। চক এবাৰ ভালদৰে আপোনালোকক দেখুৱাই দিছোঁ। চক আৰু এইফালে মই তেল আৰু এইফালে পিঁয়াজ দি দিলোঁ, অকণমান হালধি দি দিলোঁ, অকণমান ৰঙচুৱা হ'ল। এইফালে দি দিলোঁ মই চিকেন লেগ পিচ। চক এইফালে ঢাকি দিলোঁ। এতিয়া চাওক সেয়া, এতিয়া চাওক কেনেকুৱা হৈছে। ৱাও ধুনীয়া হৈছে, চাওকচোন একদম পূৰা তেল ওলাই গৈছে। আৰু এইফালে চব পূৰা তেল পূৰা একদম তেলেৰে পূৰা ফ্ৰাই হৈছে। আৰু এইফালে চব ধুনীয়াকৈ সেয়া ফ্ৰাই হৈ আছে আমাৰ চিকেন লেগ পিচ। আৰু এইফালে মই কাটি থোৱা কৰদৈ টেঙাখিনি এতিয়া মই দি দিওঁ সেয়া, তেতিয়াহ'লে খাব ভাল হ'ব। একদম পূৰা কালাৰ চিকেন লেগ পিচৰ। চাওক এনেকৈ কৰদৈ টেঙাৰ লগত যদি চিকেন লেগ পিচ বনাই খাই বহুত টেষ্টি লাগে। আৰু এইফালে মই দি দিলোঁ পানী। এয়া চাওক এইফালে চাওক পূৰা ৰেডি কৰি ল'লোঁ। এইফালে দালি অমিতা আৰু এইফালে ধুনীয়াকৈ আৰু এইফালে পিঁয়াজ বিলাহী টেঙা আৰু এইফালে দেখিছে আৰু চিকেন লেগ পিচ। এতিয়া খাওঁ আৰু দেৰি নকৰি। পূৰা এয়া খাওঁ এতিয়া। কোনোবাই খাব নেকি? এতিয়া খাই লওঁ। চাওঁ এয়া চাওকচোন, এয়া কৰদৈ টেঙা চাওক এনেকৈ